অপহৰণ কৰি ধন দাবী কৰা এজনক আটক শ্যামপুৰ আৰক্ষীৰ। দৰঙৰ শ্যামপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপহৃত সিদ্দিক আলী আৰু শাহজামাল হকক। ঘটনাত জড়িত থকা অপহৰণকাৰী জামাতুল্লাই ৫ লাখ টকা দাবী কৰি হ'ল ৰঙাঘৰৰ আলহী। ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য। অপহৰণৰ নাটক কৰি অপহৃতা দুজনকৈ লোকৰ পৰা ৫ লাখকৈ টকা দাবী কৰি গ্ৰেপ্তাৰ হ'ল বুঢ়াগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালিডুঙা গাঁৱৰ জামাতুল্লা নামৰ প্ৰবঞ্চক এজন। জানিবলৈ পৰা মতে দৰঙৰ ধোলা আৰক্ষী থানাৰ অন্তৰ্গত কানমুজি গাঁৱৰ সিদ্দিক আলী আৰু শাহজামাল হকক যোৱা ১৭-১০-১৯ তাৰিখে বুঢ়াগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালিডুঙা গাঁৱৰ জামাতুল্লাহ নামৰ ব্যক্তিজনে পইচা দিয়াৰ প্ৰলোভনত মাতি লৈ শ্যামপুৰ থানাৰ অন্তৰ্গত বৰালি ব্ৰহ্মপুত্ৰ পাৰঘাটৰে বলপূৰ্বকভাৱে লৈ যায় বুঢ়াগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালিডুঙা গাঁৱৰ জামাতুল্লাহৰ নিজ গৃহত আৰু নিজ গৃহত জামাতুল্লাই লোক দুজনক আবদ্ধ কৰি ৫ লাখ টকা দাবী কৰা বুলি শ্যামপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে অপহৃতাৰ পৰিয়ালে। অভিযোগ মতে শ্যামপুৰ আৰক্ষী থানাৰ ASI ডিম্বেশ্বৰ ৰাভাৰ নেতৃত্বত বুঢ়াগাঁও আৰক্ষীৰ সহযোগত যোৱা ১৯-১০-১৯ তাৰিখে ঘটনাস্থলীৰ পৰা অপহৃত সিদ্দিক আলী শাহজামাল হকক উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত জামাতুল্লাহক গ্ৰেপ্তাৰ কৰি যোৱা ইংৰাজী ২০-১০-১৯ তাৰিখে মঙলদৈ জেইল হাজতলৈ প্ৰেৰণ কৰে। আমাক তাৰমানে নদীৰ ঘাটলৈকে আমাক মানুহটো লৈ গ'ল লগত, মই এইবিলাক একো নাজানো। তাৰপাছত নদীৰ ঘাটত লৈ যাই কিনে সিহঁতে তাৰমানে চিনাকি আগৰ পৰা নাই কৰাৰ পাছত তাৰমানে সিহঁতৰ নাৱত তাৰমানে ৮টা-৯টা মানুহ আছিল। সেইখিনি যেতিয়া নেকি ঘাটত লগাই দিলে, নাৱত লগাই দিয়াৰ লগে লগে আমাক তাৰমানে সিহঁতে ধৰ কৰি ধৰি নাৱত উঠাই ল'লা মৰিগাঁও ডিষ্ট্ৰিক্ট লৈ যাই কিনে এটা আছাম টাইপৰ ঘৰত বন্দী কৰি ৰাখি থৈ দিছিল। ৰাখি দিয়াৰ পাছত সিহঁতে আমাৰ তাৰ পৰা চাইন লৈছিল, দলিলত চাইন লৈছিল। লোৱাৰ পাছত শনিবাৰৰ দিনা আমাৰ শ্যামপুৰ থানাৰ IC ছাৰে যাই কিনে আমাক হাত ভৰি বান্ধা অৱস্থাত উদ্ধাৰ কৰিছে। ইফালে অভিযুক্ত জামাতুল্লাহৰ পৰিয়ালে যোৱা ২০-১০-১৯ তাৰিখে সিদ্দিক আলী আৰু শাহজামাল হকৰ পৰা ৫ লাখ টকা পোৱা বুলি এখন এজাহাৰ দাখিল কৰি ঘটনাটো অন্য দিশে লৈ যায়। শ্যামপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে তদন্ত। প্ৰকৃত অৰ্থত আচল ঘটনা কি সেয়া আৰক্ষীয়ে তদন্ততে পোহৰলৈ আহিব। তোলাৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট। তাৰপিছত আমি লাহে লাহে সিহঁতৰ ওচৰত গ'লোঁ। সিহঁতে আমাক তাৰমানে নদীৰ গালত যেতিয়া গ'লোঁ তেতিয়া বহুত ওখ কাছাৰ, তাতে আমাক নামিব দিছে। সিহঁতে টকা গুনিয়ে আছে, আমাক হাত একদম গুৰমুৰকৈ ধৰিছে, তাৰমানে টানি ছিঙি আমাক গাড়ীত ভুটভুটিত উঠাইছে, হাত ভৰি বান্ধি লৈছে। তাতে ৭-৮জন মানুহ আছিলে। তাৰপিছত আকৌ বহুত মানুহ তাৰমানে ইফালৰ পৰা নামি গৈছে, নাৱত উঠিছে। টোটেল ১৭-১৮জন মানুহ লৈ ফালে কৈছে ইয়াতে চহী কৰা, দলিলত চহী কৰিব দিছে। আমি চহী কৰিছোঁ প্ৰাণৰ ভয়ত। তাৰপিছত আৰু এটা বেলেগ পেপাৰত চহী কৰিব দিছে, আমি চহী কৰিছোঁ। আমাৰ মোবাইল টকা ২০,০০০ আছিল সেইটো লৈছে। তাৰপিছত যিবিলাক আমাৰ গাড়ীৰ চাবি আছিলে চব লৈছে। আজি ৰেটটো বাঢ়ি গ'ল, তই এতিয়া ৫ লাখ টকা লাগিব, নহ'লে তহঁতৰ কিডনিক বিক্ৰী কৰিম। তহঁতৰ কিডনিকৰ দাম আছে ৮ লাখ টকা। অলপ ৩টামান পিছত ৩টা বা ২:৩০ হ'ব, এইখিনি সময়ত তাৰমানে এটা আমাৰ পানবাৰী আমাৰ শ্যামপুৰ থানাৰ IC ছাৰ তেওঁ তাৰমানে যেতিয়া ঘৰত দৰজাত কৈছে আমি পুলিচ আহিছে, তেতিয়াতে দৌৰি লগাই তাৰমানে চব আমাৰ ওচৰৰ পৰা ভাগি গৈছে। তেওঁ নিজে দৰজা খুলি আমাক বান্ধাৰ অৱস্থাত পাইছে।